শোণিতপুৰৰ বৰচলা বিধানসভা সমষ্টিৰ বিহগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত বানাক্ৰান্ত গাঁও ঝাৰণীত বানপানীৰ সময়ত পশুধনৰ সুৰক্ষাৰ হেতু প্ৰায় প্ৰতি বছৰে নিৰ্মাণ কৰা ওখ ভেটি নিৰ্মাণৰ পৰিকল্পনা একাংশ বিভাগীয় বিষয়া আৰু ৰাজনৈতিক দালালৰ বাবে এতিয়া যেন এক ক্ষিৰতিকাইত পৰিণত হৈছে। এলেকাটোত ওখ ভেটি নিৰ্মাণৰ নামত প্ৰতি বছৰে সংঘটিত হৈ আহিছে লাখ লাখ টকাৰ কেলেংকাৰী। বিহগুৰি উন্নয়ন খণ্ডৰ বিষয়া অভিযন্তাই বানাক্ৰান্ত ঝাৰণীত ওখ ভেটিৰ নিৰ্মাণৰ নামত লাখে লাখে টকা লুণ্ঠন কৰিছে। 2018-19 বৰ্ষত সংঘটিত হোৱা তেনে 10 লাখ টকাৰ এক বৃহৎ কেলেংকাৰীৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি বিহগুৰি উন্নয়ন খণ্ডই 2018-19 বিত্তীয় বৰ্ষত ঝাৰণীত ওখ ভেটি নিৰ্মাণৰ হেতু আনটাইড ফাণ্ডৰ 10 লাখ টকাৰ এক আঁচনি লৈছিল। এই আঁচনি ৰূপায়ণৰ দায়িত্বত আছিল বিহগুৰি উন্নয়ন খণ্ডৰ এইজন লুণ্ঠনকাৰী এক্ৰিডেটেড কনিষ্ঠ অভিযন্তা ধ্ৰুৱপ্ৰসাদ নাথ। নিৰ্দিষ্ট সময়ত আঁচনিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা বুলি দেখুৱাই ধাৰ্য কৰা 10 লাখ টকাৰ সমুদায় ধনৰাশি উঠাই লৈ যোৱা হ'ল যদিও কাৰ্যত নিৰ্দিষ্ট ঠাইখণ্ডত ওখ ভেটিৰ নিৰ্মাণৰ নামত এতিয়া বৃহৎ গহ্বৰ সদৃশ গাঁত। এয়া চাওক 10 লাখ টকীয়া ওখ ভেটিৰ ৰূপ। এয়া ওখ ভেটিৰ ঠাইত সেই স্থানত এতিয়া আছে গহ্বৰ সদৃশ এটা ডাঙৰ গাঁত আৰু পানী বৈ যোৱা এটা জানহে। অৰ্থাৎ বানাক্ৰান্ত ৰাইজক সুৰক্ষাৰ নামত মৃত্যুৰ মুখলৈ ঠেলি এক্ৰিডেটেড কনিষ্ঠ অভিযন্তা ধ্ৰুৱপ্ৰসাদ নাথৰ নেতৃত্বত নামমাত্ৰ ওখ ভেটি বনায়েই 10 লাখ টকীয়া আঁচনি ৰূপায়িত হোৱা দেখুৱাই আঁচনিৰ সিংহভাগ ধন লুণ্ঠন কৰাৰ ফলত সেই ভেটি এতিয়া গহ্বৰত পৰিণত হ'ল। ওখ ভেটিত গৰু ছাগলীকে ধৰি পশুধন আশ্ৰয় লোৱাৰ পৰিৱৰ্তে বিশাল বিশাল একোটা গাঁতত পৰি পশুধনৰ জীৱন হানি হোৱাৰহে শংকা ঘনীভূত হৈ পৰিছে। সৰজমিন তদন্তৰ সময়ত অগ্নিগড় নিউজৰ সাংবাদিকে দেখা পোৱা অনুসৰি নিৰ্দিষ্ট ঠাইখণ্ডত এখন ভগা টিনৰ চালিৰ তলত বিক্ষিপ্ত ৰূপত কিছু মাটি পেলাই ওখ ভেটি বুলি চিহ্নিত কৰি এখন ফলক লগোৱা আছে। সেইখনেই এইখন ফলক। সেই ফলকত লিখা অনুসৰি বিহগুৰি উন্নয়ন খণ্ডৰ অধীনত সেই নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হৈছিল 2018-19 বিত্তীয় বৰ্ষত আনটাইড ফাণ্ডৰ আঁচনিৰ অধীনত। চাওকচোন এই ফলকৰ কথা আৰু ওখ ভেটিৰ মাজত কিবা সামঞ্জস্য আছেনে? ফটোৱেটো মিছা নকয়। জল পটপটভাৱে ওলাই পৰিছে বিহগুৰি উন্নয়ন খণ্ডৰ বিষয়া অভিযন্তাৰ লুণ্ঠনৰ নমুনা। এয়া কেৱল 2018-19 বিত্তীয় বৰ্ষত বিহগুৰি উন্নয়ন খণ্ডই বানাক্ৰান্ত ঝাৰণীত ৰূপায়ণ কৰা 10 লাখ টকীয়া এখন আবণ্টিত ধন লুণ্ঠন কৰা আঁচনিৰহে খবৰ। বিহগুৰি এৰিয়াত সোমাই আহোঁতে 4 কিলোমিটাৰ ভিতৰীয়া গাঁও হয়। ইয়াত ঝাৰণী চাপৰি বুলি কয়। অভিযোগ আমি বহুত ইয়াত মানে খেলি মেলি হৈ আছে। বিজেপি চৰকাৰে আজি পইচা নাখাওঁ দুৰ্নীতিহীন চৰকাৰ বুলি যেতিয়া আমাক কৈছে, কিন্তু আমি এই কথাষাৰ মানে অলপ আমাক ভাল লগা মানে পইচা মানি ল'ব পৰা নাই আমি। কিয়নো কাৰণ মানে দেখা গৈছে যে 1 লাখ 2 লাখ টকা নহয়, ইয়াত কোটি কোটি টকা দুৰ্নীতি হৈছে। আৰু আমাৰ ৰাইজে আমি কমপ্লেইন কৰাৰ পিছতো আমাৰ উপায়ুক্ত মহোদয়ৰ ওচৰত গৈ পেলাই কমপ্লেইন কৰাৰ ওপৰতো তেওঁলোকে আমাৰ বিশেষ ইয়াত গুৰুত্ব সহকাৰে লোৱা নাই। আৰু এদিন এপ্লিকেশ্যন দিয়া হৈছিল, সেই এপ্লিকেশ্যনৰ ওপৰত ইয়াত ইনকুৱাৰী হ'ল বুলি কৈ আৰু ইয়াত যি ভেটি এটা বনাইছিলে মানে এণ্টাইড ফাণ্ড MLA আণ্ডাৰত দিছে বুলি আমি RTI থ্ৰুদি গম পাইছোঁ বস্তুটো। তাৰপিছত সেই যেতিয়া বালি মাটি গোটেইখিনি পেলাই আৰু ভেটিৰ ওপৰত ভেটি দি আৰু যেনেকুৱা কৰিবলগীয়া আছিলে এষ্টিমেট মতে তেওঁলোকে 50% 30%ও কাম কৰা নাই, 20% কাম কৰিছে। আৰু সেইকাৰণে আমাৰ গাঁৱে আমাৰ ৰাইজে ইয়াত বিৰোধিতা কৰিছোঁ। বুলি শুনোতে আমি ভিডিঅ' বুলি লিখা আমিতো দেখা পাইছোঁ কাগজত। আৰু ভিডিঅ' আমাৰ বিহগুৰি ব্লক ডেভেলপমেণ্ট ব্লক। আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰিছিলে? যোগাযোগ আমি কৰা হৈছিলে। তেওঁলোকে ফোন কৰিলেও ফোনটো নুঠায় আৰু ক'লেও তহঁতৰ একো কি আমাৰ বিজেপিহে চৰকাৰ, তহঁতৰতো একো নাই। আৰু ফুটানিও মাৰে আৰু কয় যে আমি যি কৰিছোঁ কাম কৰিবহে লাগে, ভাল হওক বেয়া হওক, সেইবিলাকে ভাষ্য দি থাকে। সেইকাৰণে আমি উপায়বিহীন হয়। ৰাইজৰ ওপৰত হেঁচা দিছে দলৰ পাৱাৰ দেখাই পেলাই। ইয়াতে অকল এইখন আঁচনি নামৰ দুৰ্নীতি হৈছে নে ইয়াত আৰু এনেকুৱা বহুত হৈছে? আৰু বহুত হৈছে বুলি আমি গম পাই আছোঁ। সৰু সৰু ভেটি য'তে ত'তে পৰি আছে আধা আধা হৈ, আৰু সেইবিলাকৰো একো খবৰ নাই। আৰু ৰাইজে এতিয়া আমিতো সকলোৱে আমি বিজেপি চৰকাৰে আজি ভোট দি জিকাইছোঁ ইমান হেৰি কৰি পেলাই, কিন্তু আজি বিজেপি গতে কিন্তু পইচা নাখায় বুলি আমি ভাবিছিলোঁ ভাল বুলি, কিন্তু আজি ক'ত পইচা নাখায়, পইচা খোৱা নিচিনাই হৈ আছে। যিখন ভেটিত আগতে কংগ্ৰেছে ভেটি বনাইছিলে সেই কংগ্ৰেছৰ ওপৰতে বেছি মাটি দিবলগীয়া নহ'লেই 2-4 টেলাৰ মাটি দি পেলাই
আজি গোটেইখিনি পইচা আত্মসাৎ কৰিছে। শেহতীয়াকৈ 2020-21 বৰ্ষত বানাক্ৰান্ত ঝাৰণিৰ এই ঠাইখণ্ডতেই বিহগুৰি উন্নয়ন খণ্ডৰ বিষয়া অভিযন্তাই ওখ ভেটিৰ নিৰ্মাণৰ নামত ইয়াতকৈ চূড়ান্ত জালিয়াতিৰে বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ তথ্য আমাৰ তদন্তত পোহৰলৈ আহিছে। এই অভাৱনীয় বৃহৎ কেলেংকাৰী সন্দৰ্ভত পৰৱৰ্তী প্ৰতিবেদনত আমি সবিস্তাৰে তুলি ধৰিম। ব্যুৰো ৰিপৰ্ট অগ্নিকৰ নিউজ।